কিনিবলৈ যাবই লাগিছিলে পাই দেউতাক আজি ক'বগে লাগিব তাকেহে মোৰ পাপাক ক'বগে লাগিব আজি বিহু পাবহিয়ে কলাই বগাই কোনফালে যাও কি কোনফালে যাও গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকক বিচাৰি ফুৰিছো এবাৰ বিহু মাৰিবি নাই এবাৰ যে প্ৰেক্টিচ একো নকৰিলি কোনেও তহঁতৰ খবৰ আছে নে প্ৰেক্টিচ কৰিবলৈ হে বিহু আখৰা কৰিম বুলি আমি কিমান দিনৰ পৰা পাতি আছিলো কোনো নাহিলি বিহু আখৰালে আৰু বিহুলে আছে কেইদিন এইকেইদিনৰ প্ৰেক্টিচ কৰি হ'বগে জানো এতিয়া পৰা আৰু কেইদিন আছে 5 দিন 6 দিন মান আছে এতিয়া পৰা কৰিলেও হৈ যাব প্ৰেক্টিচ তোন আৰু আমি কিবা মঞ্চত গাবলৈ নাযাওঁ নহয় মানুহৰ ঘৰে ঘৰে বিহু মাৰিমগে কিন্তু প্ৰেক্টিচ কৰিব লাগে ইমান বেছিকে সেইবিলাক বাদ দে এতিয়া এটা কথা আকৌ দেই তহঁতি কি লৈ আহিবি ক কোনে কি নিবি বিহু মাৰিবলৈ মোৰ ওচৰত এই পেপা আছে আৰু শনিচৰে আমাৰ সেই তালযোৰ আনিব আৰু পুতুকন তই আৰু পেনফুলা কি আনিবি কৈ দে মোৰ ওচৰত টকা এটাহে আছে পেনফুলা মই সেই টকাটোকে নিম নালাগে তেন্তে তই বিহু মাৰিব আমাৰ লগত এনে ওপৰতে পইচাকেইটা পাবলৈ তোৰ ওচৰত ঢোল পেপা তাল একো নাই যদি আমাৰ লগত বিহু মাৰিব নোৱাৰ আৰু টকাটো এটাহে ল'ব পাৰিবি দুটাই কি দুফাল কৰি ল'বি নেকি চালা ঢোল এটা গোটাব পৰা নাই হা বাপেৰক কৈ ঢোল নাই নে নহ'ব তেনেকে বিহু মাৰিব তই তেন্তে আহিব ভেলুৱা তই আৰু শনিচৰ আহিবি কি আকৌ কেলে নামাৰিম আকৌ প্ৰতিবাৰ আমি একেলগে মাৰো মই কিবা এটা যোগাৰ কৰিম হ'ব যোগাৰটো কৰি লৈ আহিবি তেন্তে কাইলৈৰ পৰা প্ৰেক্টিচ কৰিব লাগিব গতিকে বস্তু লৈ আহিবি লগত গোলাইডাল বেছি অকমান কি হ'ব কিবা এনেই যাব নোৱাৰি নেকি পুতুকন কি হ'ব এতিয়া তোৰ ওচৰত নাই নহয় একো টকাটো যদি পেন খোলাই লয় বা তই লয় তেন্তে এটাইতো নোৱাৰ বিহু মাৰিব বুলি ক'লে তই দুটাই নাচিব পাৰিলেহেঁতেন কিন্তু তহঁতি যি লাজ কৰ ক'ত নাচিবি মই নাচিব নোৱাৰো দেই মোৰ বেলেগ লাজ লাগে নাচনীৰ লগত নাচিবলৈ আৰু পেন খোলাই লাজ কৰে নাচিবলৈ ঢোল এটাকে কিনি আনিমগে দেউতাক এটা কমগে নতুন কাপোৰো কিনিমগে ঢোলো কিনিম হেৰা শুনিছানে ছোৱালী তই ওলালিয়ে নেকি যাবলৈ মই ওলালোৱে দেই মই যাওঁ দেউতা মোক পইচাটো দিয়া কৈ দিম বুলি কৈছিলা নহয় মই আজি লগৰ ছোৱালীৰ লগত বিহু বজাৰ কৰিবলৈ যাম লগৰ ছোৱালীৰ লগত কেলে যাব লাগে মই আকৌ ভাবিছিলো বোলো আজি বিহু বজাৰটো কৰি আহোঁগে চবকে কিবা এটা কিনি দিওঁ বিহু বুলি নতুন বিহু বুলি গছৰ পাত সলাই মানুহে নসলালে কেনেকে হ'ব সেইকাৰণে আকৌ বোলো আজিয়ে যাওঁ আকৌ তই আকৌ লগৰ ছোৱালীৰ লগত যাবলৈ ওলাইছ নেলাগে থ আমাৰ লগতে যাবি লগৰ ছোৱালীৰ লগত যাব নালাগে সিহঁতক ক'লো নহয় আকৌ মা বেয়া পাব নহয় সিহঁতি এতিয়া যে মই নাযাওঁ বুলি কওঁ সেইটো হয় পিছে কেই টকা লাগে তোক দিয়া আৰু 1000 টকা এটা দি পঠিয়াইছো তাকো গোটেইটো খৰচ নকৰিবি আকৌ অদৰকাৰী বস্তু আনিবি চাবি আকৌ 1000 টকা দিবা তাৰো যদি গোটেইটো খৰচ নকৰো মইনো ল'ম কি বস্তুবিলাক আজিকালি ইমান দাম হ'ব বৰ বেছি দামী বস্তু ল'ব নালাগে 1000 টকাৰ ভিতৰতে বজাৰ কৰিবি যি কৰ দাদা ফুচকিবাক কেলে পইচা দিছা ফুচকিবাক ক'লৈ যাৱ তই বিহু বজাৰ কৰিবলৈ যাওঁ আকৌ কাপোৰ ল'বলৈ মা আহিছো দেই মোৰ অকণমান দেৰি হ'ব পাৰে দেউতা তুমি ফুচকিবাক কাপোৰ আনিবলৈ পইচা দিলা আৰু মোক কাপোৰ কেইটা কিনি দিবা তোকনো কাপোৰ কি কাৰণে লাগে তোৰ ইমানগাল কাপোৰ আছে কি আকৌ মোক মানে বিহু কাপোৰ কিনি নিদিয়া নেকি তুমি এবাৰচোন ৰিজাল্ট ইমান ভাল কৰিছো মই এনে কৈছে ল'ৰা দেউতাৰে আমিও যাম এতিয়া বিহু বজাৰ কৰিবলৈ যি কিনি ল'বি দেউতা তুমি ভয়খা মাৰিবা মই আকৌ ভয়খা গ'লো তুমি মোক কিনি দিবা বুলি সেইবুলি আকৌ যি টি বস্তু কিনিবলৈ নাপাওঁ দেই মোক বেছি একো নালাগে চোলা এটা পেন এটা জোতা এযোৰ আৰু ঢোল এটা তোক এবাৰ ঢোলো লাগিব নেকি নহ'লে মোক বিহু মাৰিবলৈ নিদিওঁ বুলি কৈছে একো নাথাকিলে হেনো বিহু মাৰিবলৈ নিদিয়ে মোৰ ওচৰত ঢোলহে আছিলে তাকো আগৰ বছৰ ঢোলটো ফুটি থাকিলে দেউতা এইবাৰ ঢোল এটা লৈ দিবা আকৌ দেই নহ'লে মোক বিহু মাৰিবলৈ নিদিয়ে সিহঁতি হ'ব দে কিনি দিম বাৰু ঢোল এটা দৰকাৰো হয় বলিনলে ফোনটো লগাওঁ তাকো লৈ যাব লাগিব এতিয়া আকৌ বৰ ভিৰ নহয় গাড়ীখন লৈ গ'লে ইমান ভিৰত মই চলাব নোৱাৰিম তেন্তে মই সোনকালে ভাতকেইটা ৰান্ধোগে খাই বৈ ধুনীয়াকে সোনকালে গ'লেহে হ'বগে গোটেইবোৰ বজাৰ ঢেৰ আছে বা দেউতা এবাৰ কওঁতে ঢোলটো লৈ দিম বুলি ক'লা বিচুতি আৰু মই হ'ব দে ৰিজাল্ট ভাল কৰিছ কাৰণে লৈ দিম আৰু পাপা বিহু কাপোৰ কেতিয়াকে কিনি দিবা মোক বিহু আহি পালেহি আছে নহয় বেছি দিন নাই নহয় বিহুলে বহুত দিন আছে এতিয়া আনি কি কৰিবি পুৰণা হৈ যাব এতিয়া আনিলে কি আকৌ বিহুলে বেছি দিন নাই আৰু বিহুলে আৰু 4 দিন নে 5 দিনহে আছে আৰু ইয়াতকেও দেৰিকে গ'লে চবে ধুনীয়া ধুনীয়া কাপোৰবোৰ লৈ যাব লাষ্টত বেয়া কাপোৰবোৰ থাকিবলৈ আমালে আৰু পাছত সেই বেয়া কাপোৰবোৰকে লৈ আহিব লাগিব চালা মিছতে তোলে মই কাপোৰ দুটামান দি দিব পাৰিলোহেঁতেন একদম কম দামত ভচমূৰীয়া দামত দিয়ে কাপোৰ একদম ধুনীয়া হে নালাগে মোক সেইবোৰ বজাৰলৈ গৈ কিনি দিব লাগিব মোক তোক মই যাম বুলি কৈছো নে নাই হে পেপাই নাথাকিবি যাম আজিয়ে যাব নাই হোৱা 2 দিনমান পাছত যাম তেতিয়া বস্তুবোৰ সস্তা হ'বগে কাৰণ এতিয়া সেই বিহু কেইদিনমানৰ আগৰ পৰা পুৰা দাম হয় পুৰা জুই চাই দাম দিয়ে কিন্তু সেই বিহু কেইদিন একদম সস্তা হৈ যায় একদম লাষ্টৰ কেইদিনলৈ ইনে ফাৰ্ষ্ট ডিভিজনটো পাবলৈ ক'লা একো এটা কিনি নিদিয়া পুতুকনত গ'লে বিহু বস্তু কিনিবলৈ মোলে লাষ্টত সেই বেয়া চবে এৰি থৈ যোৱাবোৰহে পামগে মই শনিচৰেও কিনিলে চবে কিনিলে কোনো বাকী নাই হ'ব টেষ্ট কৰা তই এনে পেন পেনে দেখুৱাব নালাগে লৈ যাম কি কিনি ল'বি পাপা কেতিয়া যাম নো ওলাংগে নেকি মাৰে ভাত বনাইছে ভাত কাঢ়ি খাই লওঁ ওকে বলিন্দা আজি ঢেৰ বস্তু কিনিবলৈ আছে ঢোল কিনিব লাগিব বিহু কাপোৰ কিনিব লাগিব ঢেৰ বস্তু মাত্ৰ বা ঢোলো কিনিবা নেকি এবাৰ
আজি একেবাৰে পকেট খালী হৈ যাব গম পাইছ বলিন ধুলো লাগে বোলে ইয়াত আগতো ফুটিলে নহয় আগৰ বছৰ লৰাই এবাৰ স্কুলৰ ভিতৰতে ফাঁচ গৈছে আৰু নিদিলে হ'বনে ব'লা গাড়ীখন উলিয়াই আনোগে ফচকে দেৰি হ'বগে নহ'লে বহুত দেৰি লাগিব তেন্তে আজি বজাৰত ব'লক হেৰা তোমাৰ কি লাগিব পিছে বিহু বুলি মোৰনো আৰু কি বিহু বুলি আৰু কাপোৰ এযোৰকে ল'ম আৰু পিন্ধিবলৈ নতুন বুলি অ ভাই অ নছোৱালী ঐ তহঁতি বোলে বিহু বজাৰ কৰিবলৈ যাওঁ আমাৰ ভেলপোনাতে চিঞৰ বাখৰ কৰি মোক তৎনেকিয়া কৈছে ন গোটেইটো ঠেঙা দিছে বালি চালিয়ে গোটেইটো বাগৰি দিছে মই বোলো ৰ যাম আমাকো লৈ যাচোন আমি কৈ আনিম বিহু বজাৰটো ফচকে হয় নেকি কাদম্বৰী নাযায় নেকি নাযায় এই ঢেৰ কাম আছে নহয় বিহু পিঠা বনাইছে ৰাম আজিয়ে বনালে নে আজিয়ে বনাইছে মলঙি যাবগেচোন যাব পাৰিবি বাৰু আজি আমাৰ ফুচুকিও নাই তাতে মই গম পাইছিলে মোৰ বোলো ভাইটোৱে নিনিয়াকে থাকিব নাই আহক উঠ কি পেটুৱা তই আগতে বহি ল মই পাছলৈ গুচি যাওঁ মই পাছতে বহিম দেই পুতুকনৰ লগতে বা ভেলুৱা তৌ লালি ভেলুৱা মই ধুলু কিনিম আজি বা হয় নেকি মোক আকৌ কিনি দিয়ে ন পপাই ঢোল এটা ভেলপোনা মনে থাক দে ঘৰত যি লাগে বুলি কৈছিলে তাকে দিম বুলি কৈছে আকৌ ইয়াত অহাৰ পিছত ইটো লাগে সিটো লাগে কৈ নাথাকিবি আকৌ মই এৰি থৈ গুচি যাম আকৌ একো কিনি নিদিম আকৌ নামি দিম আকৌ গাড়ী পৰা হ'ব নালাগে যি কৈছিলো সেয়াই হ'ব কেতিয়াবা আমাৰ ল'ৰাটোকে বজাবি মোৰ দেহাজনী মোক কলিজা মোৰ চুইথাৰ্ট কি লাগিব কোৱা তোমাক বিহু বুলি হ'ব দিয়া আৰু দেহা তুমি যি মৰমত দিয়া তাকেই ল'ম মোৰ কলিজাজনী মোৰ মানুহজনী তোমাক মই একদম এইবাৰ পুৰা ধুনীয়া ড্ৰেছ এটা দিম নিউকে মল এখন খুলিছে তালৈ লৈ যাম ব'লা তেন্তে এইখনলৈকে যাওঁ নতুনকে খুলিছে এইবাৰ এইখনৰ এডভাৰটাইজ দেখি আছিলো ব'লা এইখনলৈকে যাওঁ বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে বোলে চালাব বেলেগ দামী আছে নেকি আকৌ বহুত দামী হলে আকৌ দিগদাৰ হ'ব পাই নাই এইখন বহুত দামী নহয় ব'লক পাই যাম আমি ইয়াতে ধুনীয়া ধুনীয়া কাপোৰ আহিছে গাড়ীখন অলপ আগত পাৰ্কিং কৰি থৈ আহোঁ ৰ'ব মানুহ তামাম আছে যেন লাগিছে গম পাইছে ব'লক বা বেলেগ ধুনীয়া দেই ভেলপোনা বৰ দামী বস্তু নাচাবি আকৌ দেই সস্তীয়া চাবি আকৌ হ'ব বাৰু এইখন ডাৰ্লিং পাই গলোহি ৱাও সো বিউটিফুল ব'লা কলিজা একদম ধুনীয়া চাই ড্ৰেছ এটা মোক কিনি দিবা মোৰ অনলি গাৰ্লফ্ৰেণ্ডজনীক নিদিনো কাক দিম ব'লা বা ভেলপোনা দুটামান আণ্ডাৰ পেনৰ ভিতৰত ফাৰ্ষ্টকে ভৰাই লওঁ নেকি আইঅ পপা মৰিব খুজিছা হে ইয়াত কেওফালৰ পৰা কেমেৰা থাকে লাগি আৰু তাৰ উপৰিও সেই গেটৰ ওচৰত একদম কিবা এটা থাকে টিটকে মাতে ইয়াৰ পৰা যদি কিবা লৈ যোৱা সাধাৰণ টিকেট এটা লৈ গ'লেও টিটকে মাতিব হেত চালা এনেহে কৈছিলো মই বলিন্দা ব'লা না আমি এইবোৰ চাই নাথাকো আমি কাপোৰ চাওঁগে পুৰা অফাৰ দি আছে বাই ওৱান গেট ওৱান ফ্ৰী তাকেহে পুৰা বিহু বুলি ঠিকছে দিছে আৰু মানুহো ঠিক হৈছে নে দেখিছা নাই এইবিলাকৰে আৰু পুৰা লাভ হয় আৰু ব'লা আমি কাপোৰ চাওঁগে মা দেউতাহঁতে এইবিলাক গ্ৰচাৰী বজাৰ কৰক ভেলুৱা ব'ল আমি চোলা কাপোৰ চাওঁগে এইবোৰ সেই গেলামালৰ বস্তু লগ দে মা দেউতাই ব'ল আমি চোলা কাপোৰ চাওঁগে ব'লক পেটুৱা দা আমি কেইটা চোলা কাপোৰ চাওঁগে বাকী বাবুল দা আৰু নবৌয়ে বজাৰ কৰি থাকক গেলামালৰ ব'ল ভেলপোনা পটাপট গৈ ভাল চোলাকেইটা বাছি লৈ লওঁগে বাবুল দা নবৌ আপোনালোকে গেলামালৰ বস্তু চাওক দে আমি কাপোৰ চাওঁগে যা নহ'লে দেৰি হ'বগে আমি দুজনে গৈ আছো এয়া বজাৰ কৰি হ'লে আমি তালৈ গৈছো এটা কিনিবলৈ আহি 10টা বস্তু লৈ যাব লাগে এনেকুৱা সেই মলবলৈ আহিলে আৰু সেই অফাৰৰ নামত বাহ দি আছে লৈ লোৱা যিমান লাগে বস্তু বা ছোৱালী কাপোৰ বৰ বেলেগ ফেণ্টাষ্টিক ওলমি আছে তাকেহে কাদম্বৰীয়ে পিন্ধাহেঁতেন এটা লৈ গলোহেঁতেন জান চোৱাচোন ইমান ধুনীয়া ধুনীয়া ড্ৰেছ ওলমি আছে তোমাৰ কোনযোৰ ভাল লাগিছে ৱাও ৰিয়েলি ইমান ধুনীয়া ধুনীয়া ড্ৰেছ কিন্তু এইকেইযোৰ ভাল লাগিছে বাৰু ইমানো ভাল লগা নাই ব'লা না সেইফালে যাওঁ সেইকেইযোৰ চোৱা ৰেড পুৰা জিলিকি আছে তোমাকতো চবেই শ্বুট কৰিব তুমি মানুহজনী ধুনীয়া যেন নহবা কিয় আকৌ গাৰ্লফ্ৰেণ্ড কাৰ মোৰ কলিজাটো ইমান তেল মাৰিব নালাগে ব'লা ধুনীয়া চাই একদম ড্ৰেছ এযোৰ কিনি দিয়া দামী ভেলপোনা এইযোৰ চা কেনেকুৱা মজা লাগিছে চা চাৰ্ট আছে পেণ্ট আছে একদম লগতে লাগিছে টুপি আছে জোতা আছে চব হৈ যাব তোৰ এইযোৰতে পপা সেইযোৰ গোটেইযোৰ ভাল লগা নাই পেণ্টটো ভাল লাগিছে টি চাৰ্টটো ভাল লাগিছে টুপিটো মোক ভাল লগা নাই আৰু জোতাযোৰ ভাল লগা নাই জোতা বেলেগ এযোৰহে ল'ম মই এইটো চাচোন পেণ্টটো মজা লাগিছে হয়নে কাৰ্গো পেণ্ট টেষ্ট কৰা সেইটো প্ৰাইচটো দেখিছ না কিমান লিখি থোৱা আছে 999 মানে গম পাইছ না ট্ৰিপল 9 মানে কিমান তই পাইছো 1000 আকৌ বৰ ভুল খাবি দে ভেলপোনা তই তোক 1000 টকাত অকল পেণ্টটো লাগে হা তোৰ 1000 টকাত চব আহিব লাগিব পেণ্ট চোলা আণ্ডাৰ পেণ্ট সৰু পেণ্ট ডাঙৰ পেণ্ট জাঙিয়া মোজা গেঞ্জি চাৰ্ট পেণ্ট চব যি য'ত আছে চব আহিব লাগিব তোৰ শৰীৰৰ বস্তু 1000 টকাত ইমান সোপা বস্তু আহিব জানো বলিন্দা চাওক এই পেণ্টটো ভাল লাগিছে হয়নে মই এইটোৱে ল'ম হয় নেকি এই দুটা চোৱাচোন চাৰ্ট দুটা ভাল লাগিছে ফুলাম চাৰ্ট আজিকালি আকৌ ফুলাম চাৰ্টহে পিন্ধে ভাল লাগিছে মোৰ ব্লু কালাৰটো ভাল লাগিছে ৰেডটো ভাল লগা নাই তেন্তে ব্লু কালাৰটো তোমালৈ লৈ লোৱা আৰু ৰেডটো ইয়াৰ সৰু এটা চাওঁ মই মোৰ হুনুলৈ লৈ লওঁ
আপুনি কিবা এটা চাই লওক পেঞ্চন আৰু মই জোতা চামগে দেই সেইফালে জোতা আছে পাপা এইটো লৈ দিয়া এইটো চা এইটো বেছি দাম নহয় 399 মজা লাগিছে পেনটো লৈ লো সেইটোকে লৈ লো সেই পেটিকনটোতকে ভাল পেটিকনটো এইটো কি চাপৰি ষ্টাইল হেৰি লৈছ পেন লৈছ এনেকুৱা বেয়া লাগিছে ভচমুয়া আজিকালি এনেকুৱা পেনে পিন্ধে ইমান ধুনীয়া লাগিছে ক'তনো ফটা আছে এইবোৰ ষ্টাইলহে কিবা ভেলপুনা এইটো চা আণ্ডাৰ পেণ্ট পাইছো মই এই 99 লৈ লওঁ এটা আৰু এইটো টি চাৰ্ট লৈ লওঁ একদম মিলি যাব ধুনীয়া লাগিব দেখিবলৈ একদম হেণ্ডচম লাগিব মোক ভেলপুনাক ওকে মোৰ পছন্দ হৈছে পুতুকন বলা সেইফালে জোতা চাই লওঁ বলক পাপা সোনকাল কৰা জোতা চাবগে লাগিব নহয় ৱা বুলিন্দা এনেকুৱা ধুনীয়া জোতা আছে নহয় এইযোৰ যে মজা লাগিছে মই এইযোৰে ল'ম তাকে